আমাৰ ভাৰতত যিটো আইন বনাইছে ভগৱানো আহি পেলাই ইয়াত ঘৰ সাজিব নোৱাৰে। BTCৰ EM ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কথাই কথাই লেবেল মাৰি থাকে যে তেখেতে तालिबान इलेक्शननि सायावहाय EM फेरेंगा बिथां सारा मा फोरमायखो निस्सय बर' रायजो राजाफोरा मिथिनानै लानाया गाहाम। इसोरा फैनानै आयेनखौ सोलायनो नागिरब्लाबो आयेना सोलायनाय जानाय नङा। बिनि सिगां आं दायो दंफैयो गुबुन मोनसे जायगायाव। मानाव गेदेर मानिजाथाव डक्टर अन्जलि दैमारि मेमाबो दिनै मोनसे रायजो राजानिसिम मिथिसारनाय मोनसे पोस्ट होदों। बे जाहैबाय जायफ्रा खोनायाखै, जायफ्रा फ्रिडम सेक्रिफाइस खालामबाय जोंनि बर' हारिनि थाखाय NDFBफोर, दिनैनि बे गोथार मुंख्लं सानाव हारिनि थाखाय जिउ बाउनाय गासै जोहोलावजोफोरनिसिम सिबिनाय खुलुमनाय आरो मान बावहरनाय थाबाय। बेखौ फोसावदों डक्टर अन्जलि दैमारि मेम। लोगोसे बिथांजोआ बैसोरनि थाखायबो गावनि अननायखौ जासिदों, रेसपेक्टखौ बावदों, जायफ्रा दिनैसिमबो सेन्ट्रेल जेलनिफ्राय लानानै दाब दाब डिस्ट्रिक्ट जेलफोराव दङ। जिखियानो जाया खोथाया नोंथांमोन आं देखायनोसै मेन खौरांखौ नायजोबलाङोबा निस्सय बुजिगोन। आं दायो दंफैयो वेस्ट बेंगल आनादार स्टेट, जोंनाथ' आसाम नालाय, आसामावथ' किसुमान वर्डखौ बाहायनो हाला, दाउआव फैनानै बाहायथ'नो हायो। जोंहा मानगोनां फेरेंगा सारा मा बुंलांदों खौरांखौ नायग्रोजोब, बिनि उनाव आं बेंगलाव माबायदि फैदों, बहा फैदों एसे इनफरमेसन होग्रोनानै दोननो। ৰিজাৰ্ভ ফৰেষ্ট আৰু প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, ঠিক আছে। ৰিজাৰ্ভ ফৰেষ্টত আজিৰ দিনত আমাৰ ভাৰতত যিটো আইন বনাইছে ভগৱানো আহি পেলাই ইয়াত ঘৰ সাজিব নোৱাৰে, নহয়। যাৰ ফলত এটা কথাটো মানুহবিলাকে শ্লোগান দিব বিচাৰিছে, আমাৰ কি আছিলে দাৰাংগা মেলা না, দাৰাংগা জুলিৰ যি মাটি, তাত 210 ঘৰ, 140 ঘৰ মুছলমান, 26 ঘৰ বড়ো ফেমিলি, 23 ঘৰ আদিবাসী ফেমিলি, মিছলেনিয়াছ মিক্স কৰি পেলাই আমাৰ 210 ঘৰ ফেমিলি। ইয়াত কোনো মুছলমান বুলি টাৰ্গেট নহয়, কোনো বড়ো বুলি টাৰ্গেট নহয়, কাকবা এৰিম কাকবা নেৰিম সেইটো নহয়। ৰিজাৰ্ভ ফৰেষ্টৰ যিসকল ঘৰ বান্ধিছে তাকতো আমি ৰেহাই দিয়াৰ কথাই আহিব নোৱাৰে, আইনে কোৱা কথা, ঠিক আছে। সেইটো গুচি গ'ল। তাততো কোনোবাই কিবা এটা ক'লেও আমি নামানি ইভিকশ্যনটো কৰিমেই ৰিজাৰ্ভ ফৰেষ্টত। 2 নম্বৰ কথাটো হ'ল ইভিকশ্যনটো মই কৰি আছোঁ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে। মই য'ত নেকি ফৰেষ্ট ডিপাৰ্টমেণ্টটো হেণ্ডেল কৰি আছোঁ কাৰণে মই বোলে ক'লোঁ, কিন্তু আমাৰ চৰকাৰে ইভিকশ্যনটো কৰি আছে ৰিজাৰ্ভ ফৰেষ্টত। ইয়াত কিছুমানে অকল বড়োহে কৰিছে, অনাবড়ো কৰা নাই, এনেকুৱা বহুত কথা ওলাইছে। মই আগতে কৈছোঁ ইয়াত বড়ো অনাবড়োৰ কথা নহয়। যদি ৰিজাৰ্ভ ফৰেষ্টত ভগৱানো আহি পেলাই ঘৰ সাজিব বিচাৰে, ভাৰতীয় সংবিধানে কেতিয়াও ৰেহাই নিদিয়ে আমি ঘৰ সাজিবলৈ দিয়া নহয়, ভগৱানকো নিদিম। ৰিজাৰ্ভ ফৰেষ্টত আজিৰ দিনত আমাৰ ভাৰতত যিটো আইন বনাইছে ভগৱানো আহি পেলাই ইয়াত ঘৰ সাজিব নোৱাৰে, নহয়। যাৰ ফলত এটা কথাটো মানুহবিলাকে শ্লোগান দিব বিচাৰিছে, আমাৰ কি আছিলে দাৰাংগা মেলা না, দাৰাংগা জুলিৰ যি মাটি, তাত 210 ঘৰ, 140 ঘৰ মুছলমান, 26 ঘৰ বড়ো ফেমিলি, 23 ঘৰ আদিবাসী ফেমিলি, মিছলেনিয়াছ মিক্স কৰি পেলাই আমাৰ 210 ঘৰ ফেমিলি। ইয়াত কোনো মুছলমান বুলি টাৰ্গেট নহয়, কোনো বড়ো বুলি টাৰ্গেট নহয়, কাকবা এৰিম কাকবা নেৰিম সেইটো নহয়। ৰিজাৰ্ভ ফৰেষ্টৰ যিসকল ঘৰ বান্ধিছে তাকতো আমি ৰেহাই দিয়াৰ কথাই আহিব নোৱাৰে, আইনে কোৱা কথা, ঠিক আছে। সেইটো গুচি গ'ল। তাততো কোনোবাই কিবা এটা ক'লেও আমি নামানি ইভিকশ্যনটো কৰিমেই ৰিজাৰ্ভ ফৰেষ্টত। 2 নম্বৰ কথাটো হ'ল ইভিকশ্যনটো মই কৰি আছোঁ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে। মই য'ত নেকি ফৰেষ্ট ডিপাৰ্টমেণ্টটো হেণ্ডেল কৰি আছোঁ কাৰণে মই বোলে ক'লোঁ, কিন্তু আমাৰ চৰকাৰে ইভিকশ্যনটো কৰি আছে ৰিজাৰ্ভ ফৰেষ্টত। ইয়াত কিছুমানে অকল বড়োহে কৰিছে, অনাবড়ো কৰা নাই, এনেকুৱা বহুত কথা ওলাইছে। মই আগতে কৈছোঁ ইয়াত বড়ো অনাবড়োৰ কথা নহয়। যদি ৰিজাৰ্ভ ফৰেষ্টত ভগৱানো আহি পেলাই ঘৰ সাজিব বিচাৰে, ভাৰতীয় সংবিধানে কেতিয়াও ৰেহাই নিদিয়ে আমি ঘৰ সাজিবলৈ দিয়া নহয়, ভগৱানকো নিদিম। BTCৰ EM ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কথাই কথাই লেবেল মাৰি থাকে যে তেখেতে হিষ্ট্ৰী জানে, হিষ্ট্ৰীৰ প্ৰফেচাৰ আছিল, তেখেতে হিষ্ট্ৰীৰ বিদগ্ধ পণ্ডিত। কিন্তু এটা কথা দৰাচলতে মই ফেৰেংগা কোন হয় মই ৰাইজৰ আগত আজি ক'ব বিচাৰিছিলোঁ। ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী BTCৰ EM দৰাচলতে ভেঞ্চাৰ কলেজৰ কেঞ্চাৰ প্ৰফেচাৰহে আছিল। মই আকৌ এবাৰ কৈছোঁ,
ফেৰেংগা আছিলে ভেঞ্চাৰ কলেজৰ কেঞ্চাৰ প্ৰফেচাৰ। মই প্ৰফেচাৰসকলক বহুতে মনৰ পৰা শ্ৰদ্ধা কৰোঁ, কাৰণ গুৰু আমাৰ ঈশ্বৰ স্বৰূপ হয়। কিন্তু তেখেতে কথাই কথাই হিষ্ট্ৰী জানো, কথাই কথাই হিষ্ট্ৰীৰ প্ৰফেচাৰ আছিলোঁ বুলি যে কৈ লেবেল মাৰি থাকে। ফেৰেংগা বসুমতাৰী যে কিয় কেঞ্চাৰ প্ৰফেচাৰ বুলি মই কৈছোঁ, আজি মই আপোনালোকক কৈছোঁ। ফেৰেংগা বসুমতাৰী ওৰফে ৰঞ্জিত বসুমতাৰীয়ে বেংটল কলেজত কাম কৰিছিলে পাৰ্ট টাইম ভেঞ্চাৰ কলেজৰ কেঞ্চাৰ প্ৰফেচাৰ হিচাপে। কিন্তু যেতিয়া ফেৰেংগাই গম পালে যে তেওঁৰতো এম.এত নমছ নাই, অৰ্থাৎ ফেৰেংগাই কিন্তু এম.এত যি 55% পাব লাগে নমছ মাৰ্ক কাৰণে, সেই 55% কিন্তু ফেৰেংগা ডাঙৰীয়াই পোৱা নাছিলে। তো তেওঁতো গমেই পালে যে মোৰ ৰেগুলাৰ চাকৰি নহয়, মোৰ চাকৰিটো ৰেগুলাৰাইজেশ্যন নহয়। গতিকে তেওঁ কি কৰিলে, এতিয়াতো না হালোৱা না জালুৱা, না তেওঁ খেতি কৰি খাব পাৰে, না তেওঁ মাছ মাৰি খাব পাৰে ভাই। লাষ্টত গৈ তেওঁ দেখিলে যে চবতকৈ ভাল বিজনেছ এইটো হ'ব যে মই NDFBত গৈ টপকি যাওঁ, NDFBত যোগদান কৰি দি দিওঁ। মোকো মানুহে বিৰাট ডাঙৰ নেতা বুলি ভাবিব। এম.এৰ মই প্ৰফেচাৰ আছিলোঁ, মানে হিষ্ট্ৰীৰ প্ৰফেচাৰ আছিলোঁ বুলি চবকে লেবেল দিম। M.A পাছ কৰা হিষ্ট্ৰীত বুলি চবে মোক চিনি পাব আৰু নেতা বুলিও চিনি পাব। কিন্তু আজিৰ দিনত সকলোৱে জানে, মেক্সিমাম লোকে জানে, কিন্তু যিখিনি বাহিৰা লোক, যিসকলে দৰাচলতে বড়ো ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নহয়, তেওঁলোকে জনা উচিত যে ফেৰেংগা নামৰ এইগৰাকী মুখাপিন্ধা প্ৰফেচাৰ দৰাচলতে M.এত 55% পোৱা নাছিল, M.এত তেওঁ ফাৰ্ষ্ট ক্লাছো পোৱা নাছিল, M.এত তেওঁৰ নমছ মাৰ্কছো নাছিল। যাৰ কাৰণে M.এত যিটোৱে নমছ নাছিল, সেইকাৰণে বেচেৰা চাকৰিটো যিটো ৰেগুলাৰ নহ'ব বেংটল কলেজত, সেইকাৰণে লাষ্টত উপায় নাপায় সংসাৰ চলাবৰ কাৰণে, নহ'লে সংসাৰত তাৰ চাউল দালি কিনিবৰ কাৰণে পইচা নাছিল। সেই চাউল দালি কেনেকৈ কিনিব পাৰে, চাউল দালি তেল, তাৰ কাৰণে সি লাষ্টত গৈ NDFBত গৈছিল। আৰু ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী কোন বেচৰ NDFBৰ কেডাৰ হে? হু ইজ বিয়াৰ ফেৰেংগা ৰঞ্জিত বসুমতাৰী? ফেৰেংগা বসুমতাৰী ক'ব পাৰিব নেকি তেওঁ কেতিয়াবা NDFBত ট্ৰেইনিং লৈছিলে? কোন বেচত ট্ৰেইনিং লৈছিলে তেখেতে? 42nd বেচ, 41 বেচ, 40th বেচ, 38th বেচ, কোন বেচৰ তেওঁ কেডাৰ আছিলে? আনট্ৰেইনড কেডাৰহে ফেৰেংগা। NDFBৰ ভিতৰত সকলো লোকে জানে, যাৰ কাৰণেতো আজিৰ দিনত NDFBৰ দুখ দৰদবিলাক ফেৰেংগা বসুমতাৰী ওৰফে ৰঞ্জিত বসুমতাৰী গম নাপায়। निस्सय नोंथांमोना नुबायदां बेंगलावहाय माखासे ओरै सिलिगुरिजोंबो बर'फोर दङ। बेफोरनि इनफरमेसनखौ जेसे हायो माने बोरैहाय अरिजिन जागायजेनो, बोरै बर'आ ओरै एक्सट्रा थालांखो, आसामाव बोरै, एसे मिथियो नामा कालेक्सन खालामनो। आरो सिखोना जोहोलावनि थैनाय दैसाखौबो खोनादों ओरैनो दं, आलायखुंग्रि ना मामोन, बेफोरखौ इनफरमेसन हायोब्ला पसिबोलब्ला शेयार खालामगोन। स्टे टिउन, लाभ इउ अल। नोंथांमोना मिथिखाबायदां बे मा स्टेसन। आं ओंखारफैबाय बेयावहाय तालिबान बे आंखौ पिकआप खालामबाय।